ফোনো নালাগে অফিসত যাব লাগে কাৰণে গাড়ী ঘোৰাও নাহে অলপ খোজকাঢ়িয়ে যাওঁ আগত পাব পাৰো মৰি বিনা একেডাল বাহকে তিনিছে কৰিব মাজছে কচালিৰ কামি চাৰিজন মানুহে মোক পিলপিলি কৰি আছে পিলপিলি ইখনে মইতো পিলপিলি নহয় মানে ড্ৰাইভাৰহে যাম নিশ্চয় যাম ঠিক আছে বহক হ'ব লাগিব যাবি নেকি ক'ত যাব অফিসত যাম BMW খন আমাৰ পামচাৰ হৈ গৈছে পিলপিলিলে যাব বুলি ভাবিছো অফিসত ঠিকে আছে পাৰিব বহক আৰে কি আলটু ফালটু লৰা উঠাই ৰাখছা উপায় নাই উঠিবই আৰু পিলপিলিখন ইমান লেতেৰা এই গৰীব মানুহ কি ক'ব ছাৰ আৰু গাটো ইমান কথা এই এসপ্তাহৰ বেছি হ'ল গাই ধোৱা নাই চাবোন পাতি নাই পানীৰ অভাৱ ইফালে বহুত নক'ব আৰু এই দেহাটো চাই কিমান খুজলি হৈছে খালি খোজাই পইচা পাতি নাই ঠিক কৰা পিলপিলি নমস্কাৰ অকমান ঠিক আছে মাই ডিয়াৰ দুটা কওক খবৰ চবৰ ভাল অফিচলৈ যাই আছোঁ মই তাৰমানে BMW খন পামচাৰ হৈছেতো পিলপিলিৰে যাই আছোঁ সেইকাৰণে কিবা টকা পইচাৰ অভাৱ হৈছে নেকি হ'ব দে কালি মই 50,000 পঠাই দি আছোঁ আৰু গাড়ী ঘোঁৰা লাগিব নেকি কিবা হ'ব কালি এখন মই ভাড়া দি আছোঁ এখন 15-20 লাখহে যাব মোৰ একদিনৰ কামাই হ'ব দে আৰু মাৰ খবৰ ভাল না বেয়া আৰু চম্পাকলিৰ খবৰ দে ঠিক আছে ৰাখোঁ হা দেউতা কি হ'ল কি অনাবৰতে ফোন মাৰি থাকা নে মোক ডিষ্টাৰ্ব দি থাকা কি 2,000 টকা যোৱা মাহত দেখোন 500 টকা দি আহিলোঁ আৰু 2,000 টকা লাগিল মাৰ অসুখ তাতে মই কি কৰিম নাই মোৰ পইচা নাই মোৰ কেতিয়া পইচা গ্ৰাছ আছে নেকি আৰু অনাবৰতে মই ফোন কৰি ডিষ্টাৰ্ব দি নাথাকবি ফোন ৰাখ যাম অলপমান অলপ সময় তোমালোকৰ কি বেছি ইমাৰ্জেঞ্চি আছে নেকি বেছি যদি ইমাৰ্জেঞ্চি আছে তোমালোকৰ আহিলে বহুত ভাড়াটো মোক দিব নালাগে যোৱা হা যদি বেছি ইমাৰ্জেঞ্চি আছে যোৱা ইমান দূৰ আনলিয়ে কি অলপ দূৰ আছে হয় নেকি তেনেহ'লে 5 মিনিটমান ৰখিব পাৰিবি 5 মিনিট ৰখিব পাৰিবি তুমি পাৰিবি পাৰিম হ'ব দে ঠিক আছে ছাৰ আপোনাক এটা কথা সুধিব আছিল সুধবা আছে কওকচোন ঠিক আছে মই নামি লওঁ নেকি নামি লওক দে ঠিক আছে ছাৰ আপোনাৰ দেউতা দুজন নেকি কি ফাল্টু কথা কৰে দেউতা মানুহৰ দুজন থাকে নেকি তেতিয়াহ'লে আপুনি প্ৰথমতে কিবা কথা পাতিল মাই ডিয়াৰ দেউতা আৰু একজনক তামাম দম দিল ফোনত এই প্ৰথমজন হ'ল মোৰ শহুৰ হয় নেকি আৰু আনজন হ'ল মোৰ নিজৰ দেউতা হয় নেকি তাৰমানে সেইটো কেছ ঠিক আছে তেতিয়াহ'লে আপোনাৰতো পুৰা ইমাৰ্জেঞ্চি ইমাৰ্জেঞ্চিয়ে যাব লাগে অফিচত যাব লাগেতো আপুনি এটা কাম কৰিব নেকি কি আপোনাৰ ফোনটো দিব ফোনটো ল'বি ইমান ডাঙৰ মোবাইল স্ক্ৰীন টাচ কৰে না এতিয়াতো ইয়াত হেৰি কৰকচোন আপুনি আপোনাৰ যে অৰিজিনেল দেউতা এই যে শহুৰ যে আছিলে হা এই শহুৰ তাত ফোনটো লগাই দিয়কচোন মইতো নাজানো এইবিলাক ঠিক আছে হেল্ল' জয় হেল্ল' জয় ক হেল্ল' জয় মানে মই জয় নহয় মই তাৰমানে ড্ৰাইভাৰ হেপিল জয় ক'ত গ'ল জয় তাৰমানে কি হৈছে আমি আহি থাকোঁতে জয় মানে আমাৰ পিলপিলিখন এক্সিডেণ্ট হৈছিলে এক্সিডেণ্ট হৈ যোৱাৰ পিছত মানে আপোনাৰ জয়ৰ অৱস্থা খুবেই বেয়া পুৰা বহুত মানে অৱস্থা একদম বেয়া এতিয়াতো মই সেইটো তাত চাব যাবলগীয়া সময় নাই মই গাড়ী ধৰি আছোঁ আপুনি কি কৰে কৰি থাকক মই মানে এইবিলাকত ইমান টেনশ্যন নাই মই তোলৈ মই নিজে ব্যস্ত হৈ আছোঁ আৰু ফোন নকৰিব মোক ঠিক আছে অৰিজিনেল দেউতা যে আছে তাত ফোন লগাই
এনচি কৰিছে না অঁ हेलो बाबा মই তাৰে পিলপিলি ড্ৰাইভাৰ হে পিলপিলি ড্ৰাইভাৰ বাবা আপুনি কিবা BMW খান কিবা পাঁচশ হৈছে পাঁচশ হাতে মানে পিলপিলি মোৰ পিলপিলি মানে অফিসত গৈ আছিল ঠিক আছে BMW নে কি মানে অফিসত গৈ থাকোতে হঠাৎ আমাৰ কি পিলপিলিখন এক্সিডেন্ট হৈ যোৱাৰ পিছত একদম মানে আপোনাৰ বাবাৰ অৱস্থা খুবেই বেয়া একদম ৰিয়েলি কৈছো পুৰা বেয়া বহুত বেয়া আপোনাৰ বাবাৰ হে তই যেনেকে নহওক এটা হস্পিটেলত ভৰ্তি কৰ মই যাই আছো মোৰ গাড়ী নাছিল আছে তই যেনেকে হস্পিটেলত ভৰ্তি কৰ মই যাই আছো হ'ব ক'ত আছে মই যাই আছো মানে হ'ব ঠিক আছে আপুনি সোনকালে এতিয়া দেখিলি না কোন আহিল তোমাৰ শহুৰ আহিল হা নাহিল শহুৰে কি কয় গাড়ী ধুই আছে বোলে তাৰ গাড়ী ধোৱাৰ কামটো ডাঙৰ বেছি হয়নে অঁ আৰু কি ক'বা আৰু দেউতা তোমাৰ মানে যিজন দেউতা আছিল তোমাক মানে জন্ম দিছে জন্ম দি ইমান ডাঙৰ দীঘল কৰাইছে হা সি কি কৰিল তোমাৰ কথা শুনাৰ লগে কি কৰিল একদম মানে অৱস্থা তাৰ বেয়া তেনেকুৱা অৱস্থা হৈ গৈছে হয়নে আহিবৰ কাৰণে কি একদম পাগল হৈ গৈছে হা অঁ এতিয়া এইবিলাক বাদ দে যি ভুল কৰিছা পিলপিলিখন আপোনাৰ বেয়া বুলি কৈছিলোঁ আৰু আপোনাৰ গাৰ গন্ধ বুলি কৈছিলোঁ যাতে মোক ক্ষমা কৰি দিয়ে আপুনি মোৰ গাড়ী গন্ধটো আছে এতিয়া যি হৈছে গ'লে লাগি যাওঁ অঁ ঠিক আছে মই সৰু চচৰিক ইমান মৰম কৰিছিলোঁ সৰু চচৰে মোক আজি এনেকৈ পেলাই দিল আৰু মা দেউতাক মই বেয়া ব্যৱহাৰ কৰিছিলোঁ মা দেউতাই মোক আজি আগুৱাই আহিল মই সৰু চচৰে ঘৰত আৰু কেতিয়াও নাযাওঁ আৰু মায়ে মোক হাতৰ সাৰু বিক্ৰী কৰি মায়ে মোক পঢ়াইছিল আৰু দেউতাই মোক ঠেলা মাৰি মোক পঢ়াইছিল মই দেউতাক মা দেউতাক এতিয়া লৈ আহিম এতে আৰু সৰু চচৰে মই পেলাই দিলোঁ আৰু ঠিক আছে বুজিছোঁ এইবাৰ ঠিক আছে ৰাইজসকল আপোনালোকে নিশ্চয় চাই আছে নিশ্চয় বুজি পাইছে আমি কি বুজাব বিচাৰিছোঁ বিশেষ একো নকওঁ আৰু মানে বেছি ক'বলৈ গ'লে এতিয়া বহুত দীঘল হয় কিন্তু ইমান নকওঁ চাওক আপোনালোকে আমাৰ অসমতে বহুত বৃদ্ধাশ্ৰম বৰ্তমান হৈ গৈছে বৃদ্ধাশ্ৰমত কি কৰি আছে যিবিলাক মানে কি ধনী মানুহ বহুত মানে কৰৰপতি ক'ব গ'লে সিহঁতে কি কৰিছে নিজৰ যাই জন্ম দিছে মা দেউতা নিজৰ মা দেউতাক কি এৰি কি কৰিছে তাৰ ঘৈণীয়েকৰ লগত নাইবা শহুৰৰ লগত তাত গৈ থাকে কিন্তু নিজৰ মা দেউতাক নাচায় তেনেকুৱা উদাহৰণ বহুত আছে ইমান আপোনালোকক দিব নালাগে আপোনালোক নিশ্চয় জ্ঞাত সেইটোৱে আৰু আমি যেন তেনেকুৱা কাম নকৰোঁ কাৰণ নিজৰ মা দেউতা যদি নাথাকিলে হয় কি ঠিক আপুনি বা মই কোনে জন্ম ল'ব নোৱাৰিল হয় এয়াই আৰু আমি বেছি ক'ব নাযাওঁ আৰু বহুতে ভাবিব পাৰে বহুত বকি আছে আমি সেইটো নহয় একচুৱেলি আমি ৰিয়েলিটি বেষ্ট আমি যিবিলাক ভিডিঅ' বনাওঁ ৰিয়েলিটিৰ লগত জড়িত ঠিকে আছে আৰু